দাদা মানে প্ৰগ্ৰাম দেউৰ ঘৰত হয় নেকি এইটো? হয়, কৃষ্ণ কৃষ্ণ। আহক আহক, তেখেত মন্দিৰতে আছে, আহিব তেখেত, আহক আহক। গাজিকেইটা ধৰচোন, গাজিকেইটা ধৰ। কোন উপায় নাই দেউ মানে মই খুন্তি পিতে। অ' হয় নেকি? তই কোনটি পিতাই নেকি? কোনে আহিলি কচোন পিতাই? মানে দেউ মোৰ তিৰোতাজনীৰ কালি জন্মদিন আছে। হয় হয় তাকে ভাবিলো আপোনাক এবাৰ নিমন্ত্ৰণ এটা জনাম বুলি আহিলো আৰু। হয় হয় হয়। তই কোন ভাগ পঢ়াম বুলি ভাবিছ পিতাই? মই দেউ এই গীতা ভাগে পঢ়িম বুলি ভাবিছো। বৰ ভাল কাম কৰিছ পিতাই, তই বহুত ভাল কাম কৰিছ। তই জানো দণ্ডেশ্বৰ ঘৰৰ পৰিয়ালৰ ল'ৰা নহয় জানো? মুক্তি যুঁজাৰুৰ ঘৰৰ ল'ৰা। হয় বুঢ়া হয়। তহঁতৰ পৰিয়ালৰ বৰ সন্মান আছে দেই পিতাই, বহুত সন্মান থাকে। তহঁতৰ পৰিয়ালৰ মানুহবিলাকৰ বহুত সন্মান আছে। হয় বুঢ়া। হয় হয় হয়। কিন্তু কোন ভাগ পঢ়াম বুলি ভাবিছ তই পিতাই? মই গীতা ভাগ পঢ়াম। কোনখন গীতাৰ কোনটো ভাগ পঢ়াম বুলি ভাবিছ পিতাই? এটা কৰিম বুলি ভাবিছো আৰু আপুনি যি ভাল দেখে আৰু বুঢ়া। পিতাই মই তোক এটা থুলতে কথা কওঁ, তই বেয়া নাপাবিও পিতাই। মই কাইলৈ শনিবাৰটো শনিবাৰে পাতিছো, যাম মই যেনে তেনে যাম। কিন্তু পিতাই মই এই গীতা ভাগ পঢ়াওঁতে মই মানে মোৰ মাতটো মানে অলপ ভাঙি ভাঙি যায়। এই শুনি সৰ্বাজক কহয় বচন লাষ্টতো মাতটো মানে মোৰ স্পষ্টকে নাহে, মোৰ অকমান খাই লওঁ, মই অকমান ৰঙা জাতীয় বস্তু খাই লওঁ। নকবিতাই পিতাই কাকো সমাজে মোক ধৰিব, কিন্তু তই একেবাৰে নকবি কাকো এষাৰ কথা। অকমান ৰঙা লাষ্টত পাতি মাৰোতে মানে মাতটো মোৰ অকণ ভালকে আহিলে ভাল লাগিব গীতা ভাগ। তই বাহিৰলৈ মই যাওঁতে কবি মতিব লাগিছে বুলি কৈ মোক ৰাস্তাটো দেখাই দিবি। পেটটো মনে মনে আজিকালি ৰয়েল ষ্টেক নে কি ৰয়েল ষ্টেক এটা ওলাইছে নহয়, তাৰে পেট মান তই বনাই থবি মাজে মাজে। আৰু কোনো ৰাইজে যাতে গম নাপায় দেই কথাষাৰ, গ'লে মোক খাই পেলাব যাম। পুৰা বেয়া হ'ব নেকি? নাই নহয়, তই যেনে তেনে অকমান আনি দিবি। মোৰ মাতটো পুথিটো ভালকে পঢ়িব লাগিব তোৰ ৰাইজৰ আগত, মোৰ মানে তেতিয়াহে ভাল হ'ব। অ বুঢ়া নেলাগে নেকি? নাই নাই তই একেবাৰে ভুলতো নাভাবিবি, একো সন্মান ক্ষতি নহয়। মই যেতিয়া আধাই পঢ়ি হোৱাৰ বাহিৰলৈ যাম, তই কবি এপিনে হওক কৰা, তাতে মোক পেটটো দি দিবি, মই তাতে খাই পেলাই ভাবিছিলো গীতা ভাগ পঢ়িম অলপ মংগল হ'ব, আপুনি সেই পাত খাই গ'লে দেখোন অমংগলৰে সৃষ্টি হ'ব। একো অমংগল নহয় তই বাবা, একো তই মুক্তি যুঁজাৰুৰ ঘৰৰ ল'ৰা, তোৰ সন্মানটো মই বচাম। কিবাৰ দৈৱ কি নন্দন কৰিও মনৰ কাম, ভকতৰ সম সদায় নুগুচুক, মুখে দুআগুণ নাম। কৃষ্ণ বাবা কৃষ্ণ। অ বুঢ়া, কালি আপুনি ঠিক 8 বজাৰ লগতে একেবাৰে মই শনিবাৰ কাইলৈ মই অফিচৰ কামখিনি কৰি মেলি তোমালোকৰ ঘৰত পদধূলা দিমগে। একেবাৰে নিশ্চিন্ত বাবা। ঐ বাবা, অ বুঢ়া মই তেতিয়াহ'লে চাহ অকণো দিবলৈ মই কথাখিনি খুৰীয়েও নাই, সি বুজাই ক'ব। বুঢ়া এই খুৰীক দেখা নাই যে। খুৰী কথাখিনি সিয়ে ক'ব। কি হবল বুজিছ বাবা, মই যোৱাবাৰ আমাৰ ইয়াতে ৰাস ভাগ কৰিছিলো। গাঁৱৰ ৰাইজে ক'লে বোলে বোৱাৰীজনীকো নাচিবলৈ দে। তাই ৰং দিন লগাই পেলাই নাচিছেগে। নাচি পেলাই মই খোলতাল ৰাইজৰ লগত ব্যস্ত হৈ থাকোতে তাই পলাই গ'ল। অট চলোৱা নকবি আৰু, মই মানে এনেকুৱা টমটম চলোৱা নে অট চলোৱা ড্ৰাইভাৰ কাৰণে পলাই গুচি গ'ল। তাইক মই কৈছিলো নাচিব নালাগে, কুকুৰ কেইটামানে ক'লে নাচ ৰং দিক দেখি পেলাই তাইক লৈ গুচি গ'ল। এতিয়া মই অকলশৰীয়া হৈ পৰিলো। অ বুঢ়া আপুনি দুখ নকৰিব। নাই যি হ'ল ওলা বিধাতা। অ বুঢ়া আপুনি দুখ নকৰিব, মই আৰু মানে নিয়ম এটা আছে। অ দাদা, আমাক এজন ঘৈণী থাকিও বিধৱা।